বৰশী বাবলৈ হেন দেখিছা নাই? হেন হেন চৰাই হেন চৰাই ট্ৰেইনিং কৰি ল'ব লাগিব। হেন চৰাই চিকাৰী চৰাই হেনে কেতিয়াও মিষ্টেক নকৰে। এই যিটো চিকাৰ কৰিম বুলি ক'ব কৰিবই আৰু তেনেকৈ হেৰি কৰিব বৰশী বাবলৈ হ'লে সেই তাত তেনেকৈ এজনী হ'ল ডাঙৰ ইমান মানে হ'ল বৰশীত আহিলে হেৰি পথাৰত নেকি? হেৰি এনেকুৱা নৈ তাৰপাছত সেইজনীও সেই পুখুৰীটোলৈ গুচি গ'ল বৰশীটো বাই নহ'লে এতিয়া 4জনী হ'ব ডাঙৰ ডাঙৰ 4জনী পালোঁ। ইয়াততো মানে প্ৰব্লেমেই নাই, আপুনি বৰশীটো লৈ আহক আৰু ইয়াত ধুনীয়াকৈ পাতি দিয়ক। খালি ইয়াত অসুবিধা দুটা আছে, খালি টোপটো ভাল আনিব লাগিব। ইয়াত অসুবিধা দুটা সেই দুটাই এইটোৱে এইফালৰ পৰা গাড়ী মটৰ চাইকেলত সেইডোখৰ ৰৈলে একো নাই বাৰু। এইডোখৰ পৰা বাই থাকিলে পটকনে মাছজনী লাগিলে চিপটো মাৰি দিব আপুনি কাৰোবাৰ চকুত। গাড়ী মটৰ চাইকেল তিনিটাৰ পৰা বচিব লাগিব। এইজনী আনিমেটেৰ পৰা এই ধুনীয়াকৈ একে চিপে আহিলে হয়, চকুত ঠগি দিয়ে নহয়। এইজনী ডাঙৰজনী ইফালে সোমাই আছে। ডাঙৰ এজনী আছে, ঘুলুক কেনে মাৰি আছে তলত। এৰুৱাই নিলেই জীৱলৈ নাপালোৱেই পটকনে লৈ যায়। লগত চিপটো মিলা নাই। মোবাইলটো কেমেৰাটো ভাল নহয়, নহ'লে একদম পূৰা ধুনীয়াকৈ তলডোখৰলৈকে জিলিকিলেহেঁতেন, মাছৰলৈকে জিলিকিলেহেঁতেন। কাই মাছ আহি গ'ল। উঠিলে ডাঙৰ আকৌ মাছজনী হয় নাই? ধুনীয়া এটা জোখৰ হৈছে আৰু